নমস্কাৰ অসমবাসী ৰাইজ আজি কাতি বিহু উপলক্ষে আপোনালোকলৈ মোৰ চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা থাকিল লগতে আপোনালোক সকলোৱে যেন সদায় ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ আৰু আজি ময়ো এনেই থুলমূলকৈ কাতি বিহুৰ উপলক্ষে এখন শৰাই আগবঢ়াইছোঁ আপোনালোকক মই দেখুৱাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই মন্দিৰত শৰাই ভাত আগবঢ়ালোঁ এতিয়া তুলসী তললৈ গৈ আছোঁ।
কাতি বিহুত আমি শলা আখৰ দিলোঁ ৰাইজৰ আশীৰ্বাদত আমাৰ নিজৰ ভগৱানে ভালে কুশলে হওক। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল? ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ